হাই হেল্ল' নমস্কাৰ। আজি আমি গৈ আছোঁ আমাৰ শ্বুটিঙলৈ। একচুৱেলি আজি আমাৰ শ্বুটিং আছে। আজি মোৰ এই ব্লগটি হাইৱে ৰাস্তাৰ পৰাই আৰম্ভ কৰিছোঁ। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ যিটো প্ৰতিম ব্লগছ ইউটিউব চেনেলটোলৈ, আৰু ভিডিঅ'টো কণ্টিনিউ কৰিব বুলি আশা কৰিলোঁ। মা, তোমাক বহুতে ভাল পাওঁ মা, অ' মা, অ' মা, তোমাক বহুতে ভাল পাওঁ। কৃষ্ণ কৃষ্ণ। হাই গাইজ, এটা শ্বুটিঙত আছোঁ। মানে ইমান ধুনীয়া লোকেশ্যন, মানে ইমান ধুনীয়া এখন ৰেষ্টুৰেণ্ট, আৰু ৰেষ্টুৰেণ্টখনৰ নামটো হৈছে কেপ গ' গ্ৰীণ। আমি এইবিলাক খোৱা লোৱাত ব্যস্ত বৰ্তমান। এইবিলাক কিবা কিবি লৈছোঁ খাবৰ কাৰণে। এয়া এইবিলাক আছে। হাই দিয়া, তোমালোকৰ অলপ হাই চাই দিয়া আৰু ধুনীয়া ধুনীয়া নব লাইনে মজা মজা এয়া খাওয়াত ব্যস্ত আৰু গোটেইবিলাকে আৰু এইয়া কেমেৰাত ব্যস্ত। লগতে আমি ৰেষ্টুৰেণ্টখন খুব ধুনীয়া দেই। এয়া হিৰ'ইন, আমি কিবা কিবি খাই আছোঁ আৰু এই কিবা কিবি ভিডিঅ'ৰ কামত লাগি আছে। ঐ কিবা কচোন ক, কিবা ক। কিবা কৈছে একো শুনা নাই। ফালি দিবি মানে মজা। ইমান মজা মানে একদম ৰেষ্টুৰেণ্টখন বহুত মজা দেই। শ্বুটিং কৰিবলৈ আহিলোঁ আৰু মানে দেখি মানে ইমানেই ভাল লাগিল, একদম মানে ক'বৰ কাৰণে ভাষা নাই। আহিবা দেই, আহিবা এদিন, আহিবা কিবা কিবি খায়ো যাবা, লগতে ফটো চটো উঠি যাবা আৰু মজা মানে মজা। হাই গাইজ, আমি এটা শ্বুটিঙৰ কাৰণে মিৰ্জাত স্থিত এম বাজাৰত আহিছোঁ। মানে মই দেখুৱাইছোঁ একদম মজা প্লেচ এইবিলাক, খুব মজা লাগিলে আহি। আমাৰ শ্বুটিঙৰ কিছু দৃশ্য এইবিলাক, এয়া কেমেৰা অলপ কৰিলৈ মজা, একদম ধুনীয়া প্লেচ, খুব ডাঙৰ দেই, খুব ডাঙৰ, খুব একদম মজা। তোৰ মৰমত মলিম, তই দূৰলে নগ'লে তোক টানি কাষত আনিম। আছে হা, এই যিটো বেয়া চৰাব এনেকা চত দিব না, 5 বাৰ মান চৰালে আৰু 2 বাৰ। আমাৰ কেমেৰা